হাবুঙলৈ গৈছিলোঁ। আহোমৰ দ্বিতীয় ৰাজধানী হাবুং হয়। প্ৰথম ৰাজধানী আছিলে চৰাইদেউ হয়। স্বৰ্গদেউ চুকাফাই স্থাপন কৰা হয়। এইটো ৰেইনঘৰ হয়। টাই আহোমৰ মতে ৰেইনঘৰ বুলি কোৱা হয়। এইটো টাই আহোমৰ প্ৰতীক ড্ৰেগন হয় এইটো। আপোনালোকে যদি অহা নাই আহিবচোন, বহুত মজা লাগে তালৈ গ'লে মানে। আপোনালোকে আহিব পাৰিব। আপোনাৰ আজোৱা গাঁৱত আছে, ধেমাজি ডিষ্ট্ৰিক্ট ধেমাজি পৰে। এইটো বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো চাই পিনি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।